নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল আপুনি মই মিলি আজি এঠাইলৈ ফুৰিবলৈ যাম। তো বন্ধুসকল আপোনালোকে মোৰ লগত যাব লাগিব। তো তেতিয়াহ'লে আপোনালোকেও বলক মোৰ লগত। আমি মানে টেম্পুত উঠি ফুৰিবলৈ যাম। তো সেইবাবে টেম্পুত উঠি ব্লগটো বনোৱা হ'ব আৰু আমাৰ লগত যাব আমাৰ ঘৰৰ মানুহখিনি আৰু আপোনালোকক চিনাকি কৰি দিছোঁ আমাৰ ঘৰৰ মানুহখিনিৰ লগত। তো এই যে দাদুলৈ হাঁহি আছে ই আমাৰ সৰু ভাইটি হয় আৰু এইটো আমাৰ সৰু মামী আৰু এইটো আমাৰ ডাঙৰ মামী হয় আৰু এইটো আমাৰ বাইদেউ হয় আৰু সেইটো কাশ্যপ সি ডাঙৰ হয় আৰু এইটো ড্ৰাইভিং মেন আপোনালোকে নিশ্চয় গমেই পাইছে টেম্পু চলাইছে সি। আজিৰ এই ব্লগটো মই পিছেৰে শ্বুট কৰিছোঁ কিয়নো মই টেম্পুৰ পাছৰ চিটত বহিছোঁ। তো সেইবাবে মই পিছৰ পৰাই শ্বুট কৰি গৈছোঁ আৰু ইয়াৰ নয়নতৰা থিয়েটাৰ আমি পালোঁ অৰ্থাৎ আমি অঞ্চলি পালোঁ। অঞ্চলিৰ চক পোৱাৰ লগে লগে আমি ইয়াত ৰখি দিব লাগিব আৰু ইয়াত ৰখি মানে অলপ কিবা লৈ যাব লাগিব আৰু কাৰণ কুৰমাৰ ঘৰত যাব ওলাইছোঁ। তো সেইবাবে কিবা অলপ লৈ যাব লাগিব। ইয়াত কিবা কিনি আছোঁ আমি অলপ। অ' বাইদেউ এটা হাই দিয়ে এটা অঁ আমি এতিয়া সিমলা থানা এৰালোঁ আৰু এইখনেই হ'ল সিমলা। তো আপোনালোকেও কেতিয়াবা আহিব বহুত ডাঙৰ বজাৰ হয় ইয়াত। সিমলা বজাৰ মানে বহুত ডাঙৰ বজাৰ হয়। বহুত ৰাস্তা বেয়া তাকো টেম্পুত উঠিছোঁ পাছত উঠিছোঁ বহুত ৰাস্তা বেয়া। ইয়াত মানে বানপানীৰ ৰাস্তাটো নষ্ট কৰি পেলাইছে। আমি এতিয়া এঘৰ কুৰমাৰ ঘৰত সোমাই যাম। মেইন কুৰমাৰ ঘৰ পোৱাই নাই এতিয়াও কিন্তু এই ঘৰ কুৰমাৰ তাতে সোমাই আহিলোঁ। তো বহিছোঁ সকলোৱে মানে আমাৰ ঠেকচা ঠেকচিতে সকলোবোৰ নাইকিয়া হৈ গ'ল টেম্পুত ঠেকচা ঠেকচি খাই। তো সেইবাবে চাহ খালোঁ হস্তপুষ্ট হোৱাৰ বাবে। আমি আৰু চাহ খাই যাওঁ আৰু তাত অপেক্ষা কৰিছে আমাক মেইন কুৰমাৰ ঘৰত আমাক অপেক্ষা কৰিছে। তো সেইবাবে যাওঁ। তো মই এইবাৰ আগত বহিছোঁ অলপমান চাওক কি সুন্দৰ পৰিৱেশ। আমি মানে চহৰতকৈ খুব ভাল পৰিৱেশ এটাত আছোঁ আমি গাঁৱলীয়া পৰিৱেশ না আমাৰ। তো সেইবাবে আমি খুব ভাল পৰিৱেশত আছোঁ আমি চাওক কি ধুনীয়া পৰিৱেশ। তো এওঁলোকে ইয়াত মাছ মাৰি আছে মাছ বা পাইছেনে পোৱা নাই চাওকহে মাছ ধৰি আছে। আমি ফাইনেলি এতিয়া পালোঁ আমি বড়ো বজাৰ। ইয়াত মানে তামাম ডাঙৰকৈ এখন লক্ষী পূজা হয় আৰু তামাম ডাঙৰ বজাৰো হয়। চাই পাইছোঁ লক্ষী পূজা ইয়াত। আৰু ইয়াত এটা SSB কেম্প আছে এইটো SSB কেম্প বহুত ডাঙৰ কেম্প হয় এইটো। তো আমি ফাইনেলি পালোঁ আহি মেইন কুৰমাৰ ঘৰত। তো প্ৰকাণ্ড গাছ ইয়াত ধূপ গাছ আৰু আমি এতিয়া ঘৰলৈ যাওঁ আৰু তেওঁলোকৰ মানে সন্মুখতে এটা ডাঙৰ মন্দিৰো আছে। তো ঘৰত সোমাই মানে বিচনাত নবহোঁ দিয়ক চফাতে বহিলোঁ। এই বিচনাত গৰম না সেইবাবে ইয়াতে বহিলোঁ। এইটো আমাৰ মামীৰ ঘৰ হয়। তো আমাৰ মামীৰ ইয়াত সৰু কালৰে ফটো আছে। তো চাওকচোন এই ফটোকপি ইয়াত বোলে মামী আছিল এইটো মামী। তো এইয়ে আৰু সৰু কালৰ ফটো আছিল। বহুত দেৰি হৈ যোৱাৰ পিছত আমাক ভাত খাবলৈ দিলে। তো আমি ভাত খাব আৰম্ভ কৰিলোঁ আৰু এই ডিমা চিমাও দিলে কিবা কিনি দিলে আৰু ভাত চাত খালোঁ। তো আপোনালোকে চাওক আমাৰ মামীহাৰ ঘৰত কি আছে। তো সেইখন স্কুটি মামাৰ হয়। এইটো চাওক আমাৰ মামীৰ ৰুম ডাঙৰ মামাৰ মামীৰ ৰুম এইটো। আৰু এইটো সৰু মামাৰ ৰুম এইটোত সৰু মামাই থাকে। তো ইয়াত আৰু আটা বৈ থাকে আৰু এইবাৰ যাম মই পিছফালে আপোনালোকক দেখুৱাইছোঁ কি আছে কি নাই মানে বস্তিখন দেখুৱাইছোঁ আপোনালোকক। তো আপোনালোকে চাব পাৰে বহুত তামোল আছে তামোলবিলাক বেছিয়ে আটাই বহুত মানে টকা উপাৰ্জন কৰে। চাওক কিমান তামোল আছে কিন্তু মই সেইফালে নাযাওঁ আৰু বেছি পিছফালে নাযাওঁ বহুত তামোল আছে। পাছফালখন বহুতে তামোল আছে ইয়াত নথকা বস্তু নাই সেইবাবে একো বস্তুৰে আকাল নাই মানে।
তামোলেৰে ভৰ্তি হৈ আছে। তো তামোল চামোল সকলো কুৰমা মানুহ চানুহ সকলো আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আমি ঘৰলৈ যাব লাগিব, মানে আন্ধাৰো হৈ আহিছে আৰু। তো আমি সকলো ওলাই আহিলোঁ ঘৰত যাবলৈ এতিয়া। তো এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইখিনি কথা বুজোৱা হ'ল যে আমি ফেমিলিৰ মানুহখিনি কেনেকৈ হাঁহি ধেমালিৰে থাকোঁ। তো বাই বাই আজি।